হাই ফ্ৰেণ্ডছ, আজি কথা পাতিম RS Jio গ্ৰুপৰ 24ত এটা ধুনীয়া বাম্পাৰ অফাৰ চলি আছে ফ্ৰেণ্ডছ। নিউ চেলিব্ৰেশ্যন বনাঞ্জা বুলি 2020 এটা অফাৰ দিছে। তো ইয়াতে অফাৰ এনেকুৱা ধুনীয়া অফাৰ দিছে যে আপুনি মাত্ৰ 10জন মানুহৰ লগত কথা পাতিলে এনেকুৱা ধুনীয়া অফাৰ এটা এচিভ কৰিব পাৰিব। কাৰণ কেনেকৈ মই আপোনালোকক বহলভাৱে বুজাই দিছোঁ। আপুনি যদি আপোনাৰ তলত 10জন ধুনীয়া মানুহ বা বেষ্ট ফ্ৰেণ্ড 10জনক আপুনি জইনিং কৰায় আৰু ID এক্টিভ কৰাই দিয়ে, তেতিয়াহ'লে আপুনি সেম ষ্টাইলত সেই 10জনে আকৌ 10জনক যদি কৰাই দিয়ে, তেতিয়াহ'লে আপোনাৰ 100জন মানুহ 2 নম্বৰ লেভেলত কমপ্লিট হ'ব। আৰু 3 নম্বৰ সেই 100জনে যদি আপোনাৰ 10জন মানুহকৈ কমপ্লিট কৰা ID এক্টিভ কৰি, তো ফ্ৰেণ্ডছ ইয়াতে অপশ্যন দিছে আপোনালোকৰ টিল ডেট 15 ডিচেম্বৰ 2019ৰ ভিতৰত যদি আপোনাৰ ওচৰত বহুত সময় আছে ফ্ৰেণ্ডছ, মাত্ৰ 1000 মানুহ হৈ যায়। মানে 2 নম্বৰ লেভেলৰ 100জন মানুহে যদি 10জন ক্লিয়াৰ কৰে, তেতিয়াহ'লে আপোনাৰ 1000জন মানুহ হ'ব 3 নম্বৰ লেভেলত। আৰু আপুনি 3 নম্বৰ লেভেলো এচিভ কৰিব আৰু আপুনি 3rd লেভেল এচিভ কমপ্লিট কৰিব, এচিভাৰ হৈ যাব। আৰু গোৱাত আপুনি 2 নাইট 3 ডেইজ উইথ ফ্লাইটত আপ ডাউন কৰিব পাৰিব ফ্ৰেণ্ডছ। তো মই ভাবোঁ এটা বেটাৰ ফাৰ্ষ্ট ক্লাছ অপৰচুনিটি। মাত্ৰ 124 ৰুপিজত আপুনি ID-টো এক্টিভ কৰাই আৰু আপোনাৰ তলত আপোনাৰ ফ্ৰেণ্ড হিচাপত আপুনি 1100 10জন মানুহ টোটেল হ'ব লাগে ফ্ৰেণ্ডছ। আপোনাৰ ডাইৰেক্ট 10জন, তাৰপিছত সেই 10জনৰ নেক্সট 10জন 110জন আৰু নেক্সট 100জনে 10জন ক্লিয়াৰ কৰিলে ফ্ৰেণ্ডছ আপোনাৰ ওচৰত মানুহ হ'ব টোটেল 1110জন। তো 1110জন মানুহ ID এক্টিভ কৰাৰ লগে লগে আপুনি ৰাজীৱ শৰ্মাৰ লগত, কোম্পানীৰ অনাৰৰ লগত, কোম্পানীৰ ডাইৰেক্টৰৰ লগত আপুনি 2 নাইট 3 ডেইজ গোৱাত এবছলিউটলি ফ্ৰী উইথ ফ্লাইটত আপুনি ঘূৰি আহিব পাৰিব ফ্ৰেণ্ডছ। তো মই ভাবোঁ বাম্পাৰ অফাৰ হয়। আপোনালোকৰ কোম্পানী ষ্টাৰ্ট কৰাৰ লগে লগে এটা ধুনীয়া অপৰচুনিটি অফাৰ এটা আপোনালোকৰ সন্মুখত আনিছে। তো অফাৰ এচিভ কৰক, গোৱাৰ পৰা ঘূৰি ফুৰি আহক ফ্ৰেণ্ডছ। ঠিক আছে, অল দ্য বেষ্ট। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম। যদি ভাবে যাবৰ মন আছে, আপোনালোকে মন দি অলপ কাম কৰক। মাত্ৰ 1 মান্থ কষ্ট কৰি অলপ কাম কৰক আৰু আপোনাৰ লগৰ ফেমিলিৰ মাজৰ মানুহখিনিকো যদি আপুনি জইন কৰে, তথাপিও মই ভাবোঁ আপোনাৰ এই অফাৰটো 100% এচিভ হ'ব। ঠিক আছে ফ্ৰেণ্ডছ, নেক্সট ভিডিঅ'টোত আকৌ লগ পাম।